মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ যৌন মিলন কৰি থকাৰ সময়ত মোৰ লিংগটো ইমান ষ্ট্ৰং নহয় কিয়? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত কৈ দিওঁ এটা কথা, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি মোৰ লগত কথা পাতিব পাৰিব। আৰু এইটো এটা পেইড প্ৰক্ৰিয়া, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব পাৰিব। বন্ধুসকল, এতিয়া আহোঁ মূল কথালৈ। মূল কথাটো হ'ল যে মিলন কৰি থকাৰ সময়ত কিয় তেনেকুৱা পৰিস্থিতিয়ে দেখা দিয়ে যে লিংগ থিয় নহয়। বন্ধুসকল, যদি আপোনাৰ লগতো তেনেকুৱা হৈ আছে, তেনেহ'লে এইটো এটা বৰ কমন সমস্যা আৰু এইটো প্ৰায় লোকৰ হৈ থাকে। এইটো বেচিকেলি দুটা কাৰণে হয়। এটা হ'ল আপোনাৰ চাওক, লিংগৰ যদি আপোনাৰ যিটো বেছি পৰিমাণে হস্তমৈথুন কৰাৰ ফলত লিংগৰ ব্লাড ভেচেলছ আৰু নাৰ্ভ, এই দুয়োটা বস্তু ডেমেজ হৈ পৰে। এই দুয়োটা বস্তু ডেমেজ হৈ পৰাৰ ফলত তেনেকুৱা সমস্যাই দেখা দিব পাৰে। আৰু যদি আপোনাৰ নাৰ্ভ আৰু ব্লাড ভেচেলছ ডেমেজ হোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ কি হ'ব পাৰে, কলেষ্ট্ৰল লেভেল যদি হাই হৈ যায়, তেনেহ'লে যিবোৰ ব্লাড ভেচেলছ আছে সেইবোৰত ব্লকেজ হৈ যায় আৰু সেই ব্লকেজ হোৱাৰ ফলত তেনেকুৱা সমস্যাই দেখা দিয়ে। বন্ধুসকল, যদি আপোনাৰ তেনেকুৱা হৈছে, তেনেহ'লে তাৰ কাৰণে প্ৰপাৰ ট্ৰিটমেণ্ট আছে, তাৰ কাৰণে প্ৰপাৰ গাইডেন্স আছে। আপুনি যদি ট্ৰিটমেণ্ট লয়, তেনে ক্ষেত্ৰত আপোনাৰ সমস্যাটো নিশ্চয়কৈ সমাধান হ'ব। এইটো ইমান ডাঙৰ সমস্যা নহয় যে সেইটো সমাধান নহয়। সেইকাৰণে আপোনাৰ সমস্যাটো সমাধানৰ কাৰণে আপুনি কেৱল আৰু কেৱল আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব, আমাৰ হোৱাটছএপত কণ্টেক্ট কৰিব পাৰিব। আমি আপোনাক ট্ৰিটমেণ্ট দিম, আমি আপোনাক সহায় কৰিম আৰু আপোনাৰ সমস্যাটো সমাধান নিশ্চয় কৰি দিম। যাৰ কাৰণে আপুনি আমাৰ হোৱাটছএপত কণ্টেক্ট কৰক। আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, তেনে ক্ষেত্ৰত আপুনি আমাৰ এই পেজটো ফ'ল' কৰিব, ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। কাৰণ এইটো পেজত সদায় আপোনালোকে এনেকুৱা ইণ্টাৰেষ্টিং টপিকবোৰ পাই থাকিব। আৰু যদি আপুনি আৰু বেছি পৰিমাণে জানিব বিচাৰে যৌন সমস্যাৰ বিষয়ে, তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেল জইন হওক, কমেণ্ট বক্সত লিংক আছে। ধন্যবাদ।